নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ বেগনভেলিয়া গছসমূহ কেনেদৰে কাটিং প্ৰস্তুত কৰোঁ সেয়া আপোনালোকক দেখুৱাব ওলাইছোঁ। এয়া মোৰ দুজোপা বেগনভেলিয়া গছ আপোনালোকক দেখাইছোঁ। এই গছ দুজোপাৰ পৰাই মই কাটিং প্ৰস্তুত কৰিম। এয়া আপোনালোকে দেখিছে খুব ধুনীয়াকৈ নতুন নতুন ডাল ওলাই আছে আৰু এই ডালসমূহ বৰ্তমান সময়ত মই কাটি দিম আৰু ইয়াৰ পৰাই মই কাটিং প্ৰস্তুত কৰিম। এয়া আপোনালোকে কিছুমান একেবাৰে কোমলীয়া ডাল দেখিছে আৰু কিছুমান অকণমান ব্ৰাউন কালাৰৰ নিচিনা অকণমান পুৰঠ ডাল দেখিছে। এই পুৰঠ ডালসমূহৰ পৰাই মই কাটিং প্ৰস্তুত কৰিম। একেবাৰে কোমলীয়া ডালটো ল'লে কাটিং প্ৰস্তুত হোৱা দেখা নাযায়। এয়া এই ডালটো বেছি কোমলীয়া হৈ আছে, একেবাৰে আগত আছে। এনেকুৱা ডালসমূহ আমি কাটিঙৰ বাবে বাছনি কৰিব নালাগে। অকণমান পুৰঠ যিবোৰ ডাল ব্ৰাউন কালাৰ হৈ গৈছে তেনেকুৱা ধৰণৰ ডালবোৰ ল'ব লাগে। এয়া মই কাটিঙৰ কাৰণে ডালসমূহ কাটি লৈছোঁ আৰু গছজোপা এই সময়তে প্ৰুনিং কৰি দিছোঁ। সাধাৰণতে এই বেগনভেলিয়া গছসমূহৰ কাটিং জুন, জুলাই, আগষ্ট এই কেইমাহত কৰিব লাগে আৰু আগষ্ট মাহটোৱে লাষ্ট সময় হয়গৈ। আজি মই কাটিং কৰা তাৰিখটো হৈছে 5 আগষ্ট 2021 চন। এইদৰে মই গোটেই গছজোপাৰ ডালসমূহ প্ৰথমতে কাটি লৈছোঁ আৰু ইয়াৰ পৰা মই কাটিং কৰিবৰ কাৰণে ডালসমূহ বাছনি কৰি ল'ম। এয়া আপোনালোকৰ আগত দেখাইছোঁ। এইটো হৈছে একেবাৰে কোমলীয়া ডাল। এনেকুৱা ডালটো ল'ব নালাগে। অকণমান পুৰঠ, যিটো একেবাৰে সেউজীয়া হৈ নাথাকে, অকণমান ব্ৰাউন কালাৰ নিচিনা হয়, তেনেকুৱা ডালটো চিনাক্ত কৰি লৈছোঁ। এয়া মই পাতসমূহ কাটি লৈছোঁ। প্ৰত্যেকটো গাঁঠিত থকা পাতসমূহ এনেদৰে কাটি ল'ব লাগে আৰু দীঘলটো কমেও 6 ইঞ্চি বা 7 ইঞ্চি ল'ব লাগে। বেগনভেলিয়া কাটিঙৰ কাৰণে বেছি চুটি হ'লে কাটিংসমূহ মৰি যোৱা দেখা যায়। এনেদৰে আপোনালোকেও এই সময়খিনিত বেগনভেলিয়া ডালৰ পৰা কাটিং প্ৰস্তুত কৰিব পাৰে আৰু বহুত গছৰ নতুনকৈ বনাব পৰা যায়। এই বছৰটো বৰষুণৰ মাত্ৰাটো অলপ কম হোৱাৰ বাবে মই পিছতীয়াকৈ কৰিবলৈ লৈছোঁ আৰু কাটিংসমূহ কৰোঁতে অলপ বৰষুণ দি থকা হ'লে বেছি ভাল হয়। বতৰটো সেমেকি থাকিলে মাটিৰ আৰ্দ্ৰতাটো অলপ সেমেকি থকা নিচিনা দেখা যায়। খুব ৰ'দ দিলে কাটিংসমূহো বেয়া হোৱা দেখা যায়। এইদৰে ডালসমূহ কাটি লোৱাৰ পিছত মই গুৰিৰ ফালে 45 ডিগ্ৰী মান হোৱাকৈ হেলনীয়াকৈ কাটি লৈছোঁ আৰু এই হেলনীয়াকৈ কাটি লোৱা তলটো মাটিৰ ফালে দিব লাগে। গুজি দিওঁতে এইটো ওপৰৰ ফালে দিব নালাগে। আৰু এয়া মই পটিং মিক্সখিনি আগতেই তৈয়াৰ কৰি লৈছিলোঁ। ইয়াত মই 40% বালি, তাৰপিছত 20% ভাৰ্মি কম্পোষ্ট আৰু 30% কোকোপিট মিলাই লৈছিলোঁ। লগতে অলপ ফাংগিচাইড পাউডাৰ মাটিখিনিত মিলাই লৈছোঁ আৰু এয়া গিলাচটোত দেখিছে এগিলাচ পানীত অলপ ফাংগিচাইড পাউডাৰ গুলি পানি ৰাখি লৈছোঁ।
এইদৰে মাটিখিনি মই এটা নতুন পাত্ৰত দি ল'লোঁ। আৰু এই ডালসমূহ সদায় ফাংগিচাইড পাউডাৰত অলপ দেৰি জুবাই ল'ব লাগে, তেতিয়া ভেঁকুৰ বা তেনেকুৱা জাতীয় আক্ৰমণ হোৱা দেখা নাযায়। আৰু এই ফাংগিচাইডৰ পাউডাৰ পানীখিনি মই পাত্ৰটোত ঢালি ল'লোঁ। এয়া মই এবাৰেই পানী দিম আৰু পানী নিদিওঁ। যেতিয়া আকৌ মাটিখিনি শুকাই যোৱা নিচিনা দেখিম, তেতিয়া স্প্ৰেৰ সহায়ত আকৌ পানী দি থাকিম। এয়া ডালসমূহ ৰটেক্সত ৰুটিং হৰমন হয়, এইটো ভালদৰে লগাই লৈছোঁ। আৰু এই ডালখিনিয়ে এতিয়া মাটিখিনি ৰুই দিম। ডালখিনি ৰুবৰ কাৰণে মই প্ৰথমতে এনেদৰে কাঠি এটাৰে ফুটা কৰি লৈছোঁ, যাতে ডালখিনি সহজতে মই সুমুৱাই দিব পাৰোঁ। আৰু হেলনীয়া ফালটো সদায় তলফালে ল'ব লাগে। এনেদৰে কৰিলে এটা কথাই ভাল হয়, গুৰিত লাগি থকা ৰটেক্স বা যিকোনো হৰমন, সেই হৰমনখিনি আঁতৰি নাযায়। আমি কেতিয়াবা ঘৰতে তৈয়াৰ কৰা হৰমনো ব্যৱহাৰ কৰিব পাৰোঁ। এয়া মোৰ 20-25 দিনমানৰ আগত কৰা বেগনভেলিয়াৰ কাটিংসমূহ এনেদৰে নতুনকৈ ধুনীয়াকৈ পোখা মেলিছে। আপোনালোকেও কৰি চাব পাৰে, নিশ্চয় এনেদৰে কৰিলে উপকৃত হ'ব বুলি মই ভাবোঁ। ইয়াক আৰু কেইদিনমানৰ পিছত হয়তো মই এইখিনি নতুনকৈ টাবত দি দিম। ধন্যবাদ।